নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লগত জড়িত খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো বিশেষকৈ যিসকল ফাৰ্ষ্ট ছেমিষ্টাৰ বেচেলাৰ ডিগ্ৰীৰ আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ আছে সেইসকলৰ বন্ধু বান্ধৱীলৈ এইটো বিশেষ এটা জাননী প্ৰকাশ পাইছে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লগত জড়িত যিকোনো লেটেষ্ট ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থাকিব। তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৱা ফেব্ৰুৱাৰী মাহতে এইটো নোটিছ প্ৰকাশ পাইছিল এনৰলমেণ্ট নাম্বাৰ ওপৰত, যে যিসকল ডিগ্ৰী কি আছিল ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ সেইসকলৰ নিউ লাৰ্ণাৰৰ কাৰণে যে মাৰ্চৰ মাহত যিটো এক্সামিনেশ্যন হৈ আছে এইটোত যিসকলে এনৰলমেণ্ট নাম্বাৰ পোৱা নাই, এনৰলমেণ্ট নাম্বাৰ সলনি তেওঁলোকে কি কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ব্যৱহাৰ কৰিব পাৰে নেকি, ইয়ালৈ বিভিন্ন ডাউট বা বিভিন্ন তেওঁলোকৰ মাজত দ্বিমত আছিল। গতিকে এইটো নোটিছৰ জৰিয়তে আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে আপোনালোকে এইটো নোটিছ পঢ়িলে ধুনীয়াকৈ বুজি পাব। ইয়াত কি কৈছিল আগতে চাই লওঁ। যে ইয়াত যদি আপুনি চাই ৰিগাৰ্ডিং এক্সামিনেশ্যন ৰোল নাম্বাৰ ফৰ অল দ্য ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ যিটো নিউ লাৰ্ণাৰ আছে এডমিটেড ইন 2021 যিসকলে এডমিশ্যন লৈছিল। আৰু নোটিছত কি হৈছে, আমি নোটিছৰ মাজলৈ সোমাই যাওঁ। অল নিউলি এডমিটেড লাৰ্ণাৰ্ছ অফ 2021 batch of bachelor degree first semester and master degree first semester are hereby informed that they will have to use the 8-digit examination registration number given in the attached list at least of 11-digit enrollment number given to them at the time of admission for examination related works including formative and summative examination। যে আপোনালোকে 11 অংকৰ যিটো এনৰোলমেণ্ট নাম্বাৰ থাকে এইটোৰ সলনি আপোনাৰ 8 ডিজিট যিটো আছে 8 অংকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিকোনো ফৰ্মেটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। এইটো ইউনিভাৰ্চিটিৰ ফালৰ পৰা কৃষ্ণকান্ত ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইটো আপোনালোকক ক্লিয়াৰ কৰি দিছে যে আপোনাৰ যিটো 11 অংকৰ যিটো এনৰোলমেণ্ট নাম্বাৰ আছিল ইয়াৰ সলনি আপুনি 8 অংক থকা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিকোনো আপুনি ফৰ্মেটিভ এক্সাম হওক বা যিটো আগন্তুক এক্সাম হৈ আছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ডিগ্ৰীৰ আৰু বেচেলাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ইয়াত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। এতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি এইটো নোটিছৰ তলতে আপোনাৰ ইয়াত চাৰ্চ কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইফালে দেখা পাব আৰু ইফালে আৰু এনৰোলমেণ্ট নাম্বাৰ লগতে নিজৰ যিখিনি নাম এইটো জুলাই ছেছনৰ যিটো আছিল 2021 যিটো নিউ লাৰ্ণাৰ্ছ আছিল এইটোত পাব। আৰু এতিয়া এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক ক্লিয়াৰ কৰি দিলোঁ যে আপোনাৰ যদি এনৰোলমেণ্ট নাম্বাৰ হোৱা নাই তেতিয়াহ'লে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ব্যৱহাৰ কৰি আপুনি কি কৰিব পাৰিব, এক্সামটো দিব পাৰিব। এইটো ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনাক এইটো ক্লিয়াৰ কৰি দিছে। গতিকে এইটো যদিও আগৰ এইটো নোটিছ আহিছিল তথাপি আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ যে আৰু এনেকুৱা ধৰণৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লগত জড়িত যিকোনো লেটেষ্ট খবৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিব পাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে আজি ইমানতে এৰিছোঁ, ধন্যবাদ।